কালি বাবু আহিছে প্ৰায় 60-70 বজাত সময় 9টা বজাত ঘৰত সোমাইছে ৰাতি তাৰপিছত কৈ যাওক ফৰেষ্টক ফোন কৰিছোঁ ফৰেষ্ট অহা নাই নগাঁৱলৈ ফোন কৰিছোঁ অহা নাই সময় নাই বুলি কৈছে এতিয়া কি ক্ষতি কৰিলে আপোনাৰ মোৰ ধান আছিল 10 বিঘা মাটি ধান গোটেইখিনি খাই দিলে তামোল ভাঙিলে নাৰিকল খালে গোহালি ঘৰ ভাঙিলে চব ভাঙি শেষ হৈ থৈ গৈছে কি ক'ব আপুনি কি ক'ম এতিয়া আৰু কাকা ক্ষতি কৰিছে আৰু এইখন গাঁৱত কাকা ক্ষতি কৰিছে ৰজিত দাসো কৰিছে প্ৰদীপ দাসো কৰিছে চবকে ক্ষতিটো বেছি কৰিছে ধান গোটেইখিনি খাই দিলে ফৰেষ্টে কি ক'লে আপোনালোকক ফৰেষ্টৰ সময় নাই বুলি কৈছে আমি বোলে আহিছোঁহে ডিউটি আমাৰ সময় নাই এনেকৈ কৈছে কোন ফৰেষ্ট কামবোৰ নগাঁৱলৈ ফোন কৰিছে পঠিয়াই দিম বুলি কৈ মানুহ নাই এতিয়ালৈকে